দিলে আই থাকক চাবলে এইটো পুৰা গাখীৰ খাই আছে মাকজনীয়ে চলকি আছে এইটোৱে খাই আছে এইজনী ভণ্টি 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 এইটো ভাইটি 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 আৰু এইটো ক'লৈ গ'ল এইটো কোলা মুখ চোৱা নাপায় তুমি ক'ব এইটো খোৱা এইটো খোৱা নাখায় অকল গেছ 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 আপোনালোকে ছাগলী পেয়ো খাব আহিব দেই আপোনালোকে নাখালে ময়ে খাম আৰু দেই অপিয়া মানৰ ডান্স এটা দিম চাব নেকি আৰে গেছ 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 কেনেকুৱা লাগিলে ৰাজ কৃষ্ণ ছাগলী পোৱালিকেইটা কেনেকুৱা লাগিছে কোনটো ভাল লাগিছে কোলাটো নে বগাটো কোলাটো লাগিব নি সেইটো তই সদায় কোলাই হবি জানো মই বগা হ'লে তই লাল বগা হবি কৃষ্ণ আজি ভাত খালি নাই কি খালে হচ্ছে ভাত দালি আৰু মাছে আৰু নহয় মাংস ইমানকে নাখায় আৰু মই খাম এতিয়া আলু দালি কচু মাছ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ নৱেম্বৰ ডিচেম্বৰ খাই ফেহু এতিয়া তুমি ধৰি থাকা চাকনিখন ধৰি থাকা চাকনিখন মই ধৰিছোঁ এতিয়া গোটেই আইচক্ৰীমৰ নিচিনা লাগিছে নাই ৰ'বা এই চুঙাটোত দিব লাগিব ফেহুখিনি এইটো এতিয়া চুঙাত ভৰাইছে এইখিনি চাক এইখিনি ফেহু ভালকৈ দূৰৰ পৰা দেখাই দিয়া আকৌ ধুনীয়া ফেহু এইখিনি পৰিছে ফেহু খাম আৰু ন টুপুক আমি ফেহু বনাইছোঁ ধুনীয়াকৈ দি দিয়া হাওলা দিয়া এতিয়া জ্বলি আছে এতিয়া মই আছোঁ ইয়াত এই গাইছ চাব দে ফেহু ৰেডি হৈ গ'ল এইখিনি তলে নামি গ'ল সেইখিনি আপোনালোকে খাব আহিব নাখাই যদি ময়ে খাই দিম আপোনালোকে বেয়া পায় ন मेरे रब्बा ने চাক আপোনালোকে এতিয়া এৱাই দিব এতিয়া এইখিনি পৰিলে গাইছ চেনীৰ লগত খাইছে কেনেকুৱা ক'বা টেষ্টি কোনে বনাইছে এইটো আমাৰ এই ডগীক মাতিম চাব দেই আহিব ডগী যাওঁগে ডগী ডগী দুখ পালোঁ মই দুখ পালোঁ জলদি 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 গুড গাৰ্ল আহি গ'লি আমাৰ ডগী এই দুখ নাই পোৱা মই এনেই ক'লোঁ সি মই সঁচাকৈ দুখ পালোঁ বুলি ভাবিছে মই দুখ নাই পোৱা এনেই কৈছোঁ ব'লা যাওঁগৈ ব'লা আহা ব'লা আমাৰ ডগী আৰু মই আহিছিলোঁ এইফালে দেউতা বাৰীলৈ এইখিনি মাটিমাহ কৰি থৈছে দেউতাই গোটেই এইখিনি মাটিমাহ আছে এই তালৈকে বহুত দূৰলৈকে মাটিমাহ আছে মাটিমাহখিনি মানে
গৰুৱে খাইছে। গৰু খেদিবলৈ আহিছিলোঁ দুটাই, সি ডগি বহুত দূৰলৈ গুচি গৈছিলে। মই মাতিলোঁ তাক, ডগি মই দুখ পালোঁ বুলি একদম পূৰা দৌৰি দৌৰি আহিছে একেবাৰে। আৰু এয়া ডাঙৰ ডাঙৰ চাই দুটামান মাটিমাহ ছিঙিও লওঁ। কেঁচা মাটিমাহ খাই ভাল লাগে। ৰ'দত বহি এতিয়া কেঁচা মাটিমাহ খাম। আৰু এতিয়া সন্ধিয়াও হৈ গ'ল। এয়া ছাগলীকেইজনী ঘৰলৈ আনিলোঁ। এয়া এই দুটা নতুন পোৱালি দুটা, আৰু এইজনী আগৰ এই ডাঙৰজনী পোৱালি, এইটো ডাঙৰটো। এইজনী পোৱালি দুটা আছিলে, এটা বেমাৰ হৈ সেইদিনাখন মৰি থাকিলে, এটা আছে এতিয়া পোৱালি। দেখাইছিলোঁ আপোনালোকক এটা ভিডিঅ'ত পোৱালিকেইটা। এই পাত চাত আনিছোঁ ঘৰলৈকে খাবলৈ। খোৱা নাই, এইকাৰণেহে আনিছিলোঁ, খাইছে এইহে পোৱালি। পোৱালিকেইটা সুস্থ হৈছে আৰু বেছি একো খাব পৰা নাই। আজি একোকে খোৱা নাই। পাত আনি দিছোঁ, কাটি দিছোঁ, নাই পাত চাত একোৱে নাখায়। এয়া এতিয়া অকণমান খাইছে আৰু খোৱা। আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু নতুন নতুন ভিডিঅ' আহি থাকিব, চাই থাকিব। এয়া আৰু বাই বাই। বাই বাই।